আদম বিশ্বনাথ কাৰ্বি লাইফলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আজিৰ ৰাইজৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ নিত গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তত আহি পৰিছে এটা অসমবাসীলৈ সুখবৰ। ৰাজ্যৰ কৰোনা ৰোগীলৈ বৃহৎ সকাহ আগবঢ়াইছে কেন্দ্ৰই। অক্সিজেন এক্সপ্ৰেছেৰে আজি অসমলৈ আহিছে 80 মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন। আজি দিনৰ 12 বজাত আমিনগাঁৱৰ ইনলেণ্ড কণ্টেইনাৰ ডিপুত 4টাকৈ ডবাত 80 মেট্ৰিক টন তৰল মেডিকেল অক্সিজেন লৈ উপস্থিত হয় অক্সিজেন এক্সপ্ৰেছ। আৰু আজি এই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই অক্সিজেন গ্ৰহণ কৰিছে। ৰাজ্যলৈ প্ৰতি সপ্তাহত দুবাৰকৈ আহিব অক্সিজেন এক্সপ্ৰেছ। এই অক্সিজেন ৰাজ্যলৈ নিয়মীয়াকৈ আহিলে ৰাজ্যত দূৰ হ'ব অক্সিজেনৰ অভাৱ। ৰাখি খোৱা অক্সিজেন উত্তৰ পূবৰ ৰাজ্যলৈ প্ৰেৰণ কৰা হ'ব বুলি জনাইছে। আমিনগাঁৱত অক্সিজেন এক্সপ্ৰেছক আদৰণি জনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আন এটা খবৰ হৈছে অসম আৰক্ষীৰ বৃহৎ সফলতা দেখিবলৈ পোৱা গৈছে। কাৰ্বি আংলঙত 6জন DNLA উগ্ৰপন্থী নিহত হৈছে। পূজাৰী সঞ্জয় ৰংহাং হত্যাৰ পাছতে আৰম্ভ হৈছিল এই অভিযান। নাগালেণ্ড সীমান্তত 6জন DNLA উগ্ৰপন্থী নিহত হৈছে। পুৱতি নিশা আৰক্ষীৰ কামাণ্ডো বাহিনী আৰু লগতে DNLA উগ্ৰপন্থীৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষত নিহত হয় DNLAৰ উগ্ৰপন্থী 6জন। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই 6জন উগ্ৰপন্থীক নিহত কৰাৰ এক কাৰণ হৈছে যে 19 মেত DNLA উগ্ৰপন্থীয়ে দনশিৰিৰ ডাও জিফাঙত সঞ্জয় ৰংহাং নামৰ এগৰাকী পূজাৰী ঘৰৰ পৰা মাতিনি পদূলিতে গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পাছতেই অসম আৰক্ষী তৎপৰ হৈছিল আৰু এই অসম আৰক্ষীৰ এই অভিযান আজি সফল হ'ল। আপোনাৰ বাবে আৰু এটা ডাঙৰ খবৰ। এই ফটোখনলৈ আপুনি লক্ষ্য কৰক। ইয়াত লিখা আছে বা এই নিউজ পেপাৰ দ্য নিউ ইয়ৰ্ক টাইমছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কান্দি থকা এখন ফটো উল্লেখ কৰা হৈছে আৰু ইণ্ডিয়াছ আৰু লিখিছে ইণ্ডিয়াছ PM ক্ৰাইড, মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কান্দিছে। কিন্তু কিমান সঁচা এই কথাটো? মিছা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কান্দিছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন ফটো আৰু এটা খবৰ। খবৰটোৰ শিৰোনাম আছিল ইণ্ডিয়াছ PM ক্ৰাইড, অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কান্দিছে। মোদীয়ে কন্দাটো মিছা নাছিল। ভিজুৱেল মাধ্যমৰ জৰিয়তে কোভিড সন্দৰ্ভত বুজ লৈছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। কোভিডত মৃত্যু হোৱা লোকসকলৰ স্মৃতিচাৰণ কৰিবলৈ গৈ তেওঁ আৱেগিক হৈ পৰিছিল। তেওঁৰ চকুত দেখা পোৱা গৈছিল চকুপানী। ছ'চিয়েল মিডিয়াত দেখা পোৱা এখন ফটো অনুসৰি এই খবৰ হেনো দ্য নিউ ইয়ৰ্ক টাইমছৰ দৰে কাকতে প্ৰকাশ কৰা প্ৰথম পৃষ্ঠাৰ শীৰ্ষৰ বাতৰি কৰিছে। ইণ্ডিয়াছ PM ক্ৰাইড শিৰোনামেৰে মোদীয়ে কন্দা খবৰটোৰ সৈতে হেনো প্ৰকাশ কৰিছে এখন বিশেষ ফটো। এটা ঘৰিয়াল কান্দি থকা ফটোৰে মোদীৰ এই চকুপানীক কি ৰূপ দিব বিচাৰিছে কাকতখনে তাক বুজাব চেষ্টা কৰা হৈছে। কিন্তু এই খবৰটো মিছা। তেনে কোনো খবৰ দ্য নিউ ইয়ৰ্ক টাইমছৰ দৰে কাকতত প্ৰকাশ হোৱা নাছিল। শিলচৰত আজব কাণ্ড সংঘটিত হৈছে। কৰোনা নোহোৱা যুৱকক কৰোনা আক্ৰান্ত বুলি স্বাস্থ্য বিভাগে সজালে। কোভিড টেষ্ট কৰিবলৈ গৈ একে সময়তে এজন লোকৰ এবাৰ পজিটিভ আৰু দুবাৰ নিগেটিভ ৰিপৰ্ট অহাত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি হৈছে শিলচৰত। 18 বছৰ ঊৰ্ধৰ কৰোনা ভেকচিন ল'বলৈ গৈ নমুনা পৰীক্ষা কৰাৰ পিছতে এই ভয়ংকৰ ঘটনা পোহৰলৈ আহে। দুবাৰ চৰকাৰী কোভিড পৰীক্ষা কেন্দ্ৰ আৰু এবাৰ ব্যক্তিগত লেবৰেটৰীত নমুনা পৰীক্ষা কৰাৰ পিছত পৃথক ৰিপৰ্ট ওলাল 3টা পৰীক্ষাৰ পৰা। আৰু এই ঘটনা সংঘটিত হৈছে শিলচৰত। যোৱা বৃহস্পতিবাৰে সমুজ্জ্বল বিশ্বাস নামৰ শিলচৰ অম্বিকাপট্টিৰ এইজন যুৱকে অনলাইনত বুক কৰি ভেকচিন ল'বলৈ গৈছিল শিলচৰ নজিৰপট্টি মডেল পাঠশালাৰ ভেকচিনেশ্যন চেণ্টাৰত। নতুন SOP অনুসৰি ভেকচিন লোৱাৰ পূৰ্বে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক। সেইমতে স্কুলখনত থকা কোভিড টেষ্ট
কেন্দ্ৰত নমুনা RATৰ জৰিয়তে পৰীক্ষা কৰাত সমুজ্জ্বলৰ ৰিপৰ্ট আহিল পজিটিভ ৰিপৰ্ট অহাৰ পিছত যুৱকজনক ভেকচিন নিদিয়াকৈ ঘৰলৈ গৈ 10 দিন হোম আইচোলেশ্যনত থাকিবলৈ পৰামৰ্শ দিলে স্বাস্থ্য বিভাগে ইফালে যুৱকজনৰ ৰিপৰ্ট পজিটিভ অহাৰ পিছত তেওঁ এই ৰিপৰ্টত সন্তুষ্ট নহৈ লগে লগে শিলচৰ চিভিল হস্পিটালত গৈ নমুনা পৰীক্ষা কৰে কিন্তু আচৰিত কথা এইবাৰ যুৱকজনৰ ৰিপৰ্ট আহিল নিগেটিভ চৰকাৰী দুটা পৰীক্ষাত যুৱকজনৰ দুটা পৃথক ৰিপৰ্ট অহাৰ পিছত বিস্মিত হৈ পৰে যুৱকজন আৰু চৰকাৰৰ তত্ত্বাৱধানত হোৱা RAT পৰীক্ষাত দুটা ভিন্ন ৰিপৰ্টত অহাত বিপাঙত পৰে শিলচৰ NITৰ চিভিল বিভাগৰ 6ষ্ঠ ষান্মাসিক বৰ্ষত অধ্যয়নৰত ছাত্ৰজন চৰকাৰী পৰীক্ষা দুটাত সন্দেহ জন্মা ছাত্ৰজনে এইবাৰ শিলচৰৰ এটি ব্যক্তিগত লেবৰেটৰীত গৈ RT-PCRৰ জৰিয়তে নমুনা পৰীক্ষা কৰে শনিবাৰে RT-PCRৰ ৰিপৰ্টত আহিল আৰু যুৱকজনৰ ৰিপৰ্ট আহিল নিগেটিভ আৰু তাৰ পাছতে এই নিগেটিভ ৰিপৰ্ট লৈ যুৱকজন গ'ল ভেকচিন ল'বলৈ নাজিৰপট্টি মডেল হস্পিটালত ভেকচিনেশ্যন চেণ্টাৰলৈ কিন্তু যুৱকজনৰ ভেকচিন বাতিল হোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্য কৰ্মীসকলে এতিয়া প্ৰশ্ন উঠিছে চৰকাৰী হস্পিটাল বা ভেকচিনেশ্যন চেণ্টাৰত ইয়াক কি হৈ আছে চৰকাৰৰ এই বিভাগসমূহে ইয়াৰ ওপৰত নজৰ ৰাখিছেনে কাৰোবাৰ ৰিপৰ্ট নিগেটিভ কাৰোবাৰ ৰিপৰ্ট পজিটিভ কিন্তু এজনৰ নিগেটিভ হৈ কেনেকৈ পজিটিভ হ'ব পাৰে ইয়াৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পিছতেই আলফা স্বাধীনে মুকলি কৰি দিছে ৰিতুল শইকীয়াই 31টা দিন পাৰ কৰিছে আলফা স্বাধীনৰ লগত ৰিতুল শইকীয়াৰ মুক্তি নিশ্চিত আছিল যদিও সম্পূৰ্ণ এটা দিনৰ প্ৰবল উৎকণ্ঠা আৰু চৰম অনিশ্চয়তাৰ অন্ত পেলাই অৱশেষত ম্যানমাৰ সাগঙি উপত্যকাৰ আলফা স্বাধীনৰ ব্ৰাহ্মমান শিবিৰৰ পৰা মুকলি কৰি দিয়া হৈছে ONGCৰ বৰখোলাৰ অপৰশিত কৰ্মচাৰী ৰিতুল শইকীয়া আৰু এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীত পুনৰবাৰ বৃদ্ধি পাইছে লকডাউনৰ সময়সীমা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে সংবাদমেল পাতি এই ঘোষণা কৰিছে আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি সংবাদমেল যোগে এই লকডাউনৰ সময়সীমা 31 মেলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে অসমত নিষিদ্ধ কৰা হ'ব গোমাংস অসম চৰকাৰে এই নতুন নিয়ম অতি শীঘ্ৰে কৰিব অসমত ৰাজ্যপাল জগদীশ মুখীয়ে অধিৱেশনত এই কথা উল্লেখ কৰিছে অতি সোনকালে এই ব্যৱস্থা আৰু লগতে আইন প্ৰণয়ন কৰিব গুডন ৰক্ষাৰ বাবে অসম চৰকাৰে আনিব নতুন আইন গুডন সুৰক্ষা আইন আনিব অসম চৰকাৰে আৰু লগতে গৰুক পবিত্ৰ জন্তু বুলি গণ্য কৰা হ'ব এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰটো আৰু গৰুক পবিত্ৰ জন্তু বুলি গণ্য কৰা হ'ব আৰু গো মাংস সকলো বন্ধ কৰিব অসমত